আজি গৰু বিহু আৰু গৰু বিহুৰ কাৰণেতো জানি আৰু এইফালে ডিষ্টাৰ্ব দিবলৈ আমাৰ পোৱালি আহি গ'ল পিচিব দিলে যেনিবা আঁতৰি গ'ল সি আৰু এইফালে মাখিয়তী দীঘলতী ভেটাই তিতা পাতৰ ডাল ৰেডি কৰা হৈছে গৰু গা ধুৱাবলৈ যাবলৈ বিহু গাওয়াতা গা ধুবলৈ যাবলৈ জানো হাম্মাটো কি হ'ব হাম্মাটো মা হাতলি আনি আৰু বেটাৰ এবাৰ ফাৰ্ষ্ট গৰু বিহুৰ কাৰণে সি কুৱেশ্যন কৰি কৰি তত্তি আনাই খুব ফূৰ্তিদাৰ আৰু এয়া শাহু মায়ে হাই দিছে এতিয়া বলক গৈ কপিলী নদীৰ পাৰলৈ আৰু উপভোগ কৰক গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ 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 মইনা মইনা মতি দিয়া দিয়া যদি নদীৰ পাৰ পালোহি দেই এইবাৰ ফাৰ্ষ্ট আহিছোঁ এইফালে মজা লাগিছে বহুত মজা লাগিছে চবফালে বালি কি মজা লাগিছে চাওকচোন আৰু এইফালে মোৰ খুৰা আৰু মাখালহী সানি থকাজন মোৰ হাজবেণ্ড হয় দুয়োজনেই পূৰা লাগি গৈছে গৰু গা ধুৱাবলৈ আৰু ইয়াৰ গৰু পঘাটো মাহ হালধিৰে সানি লোৱা হৈছে গাঁৱৰ সকলো মানুহে এতিয়া গৰু গা ধুই পেলাই গা ধুব আৰু আমাৰ পোৱালিকো আইতাকে ঠিকছে দিছে সানি মাহ হালধি আৰু ইয়াৰ কপিলী নদীত পুৰা এনজয় কৰি আছে বাপেক পুতেক এইফালে মায়ে পূৰা শাকনি বাৰতে পূৰা শাক বিচাৰি পাইছেই আৰু ইফালে পাপায়ো বিচাৰি পাইছেই হ'লেও ইয়াত মানে এই মজা মজা শাক পাচলি হৈছে দেখাইছে আমাৰ সৰু বাৰীখন পকা পকা বিলাহী গছতে লাগি আছে খাব নেকি এইফালে ফেচবিন বহুত কেইজোপা আছে লগতে ইফালে অমিতা গছত লাগি আছে পানীলাও কথাটো ক'বই নালাগে ওপৰতো বহুত লাগি আছে ওপৰখিনিতো মই দেখাব নোৱাৰিম ওলাই থকাখিনিকে চাই ল'ব তাৰফালে বেঙেনা মায়ে দেখাই আছে পূৰা চাই ল'ব তাৰফালে তিতা কেৰেলা পূৰা ঘৰৰে চব্জি আৰু তাজা তাজা এইফালে কণবিলাহী জলকীয়া আৰু এয়া ডালিম ফাৰ্ষ্ট এইবাৰ ফুল ফুলিছে আৰু এইখনে আমাৰ সৰু বাৰীখন আৰু এতিয়া বলক অলপ ওলাই যাওঁ মোৰ বিহুৰ কাপোৰ কিনিবলগীয়া আছে আৰু আপোনালোকক দেখায়ো দিম চাদৰ মেখেলা চাই ল'ব দেখাই আছোঁ ৰ'ব কাপোৰ কিনা হৈ গ'ল এতিয়া বলক গৈ থাকোঁ আৰু মই ব্লগটো সামৰোঁ আপোনালোকেও বিহু এনজয় কৰক বাই বাই